ৰেইনবো ব্ৰিজ বা ৰামধেনু দলং হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দলং। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহৰ নাভাজো পাহাৰৰ দুৰ্গম গিৰিখাৱৈৰ ওপৰত এই দলংখন অৱস্থিত। স্থানীয় আমেৰিকানসকলে এই স্থানক এখন পবিত্ৰ স্থান হিচাপে গণ্য কৰিছে। তেওঁলোকে বিশ্বাস কৰিছিল যে মানুহৰ পোহনীয়া জন্তুবোৰ মৰিলে সেইবোৰৰ আত্মা এই দলঙলৈ আহে আৰু তাত সকলো বেমাৰ আজাৰৰ বা দুৰৱস্থাৰ পৰা মুক্ত হয় সেইবোৰ সৰগৰ সেউজ পথাৰত উমলিবলৈ গুচি যায়। 1940 চনৰ মে মাহত ৰামধেনু দলং নিৰ্মাণ আৰম্ভ হৈছিল আৰু 1941 চনৰ 1 নৱেম্বৰত মুকলি কৰা হৈছিল। এই দলঙৰ ডেক পানীৰ পৰা 202 ফুট অৰ্থাৎ 61.5 মিটাৰ ওপৰত আৰু উচ্চতা 950 ফুট। এই দলঙৰ তলৰ পানীৰ সোঁত গড়ে প্ৰতি ঘণ্টাত 26 পৰা 30 মাইল। পানীৰ গভীৰতা 175 ফুট মাইলতকৈ অধিক। 1938 চনৰ জানুৱাৰী মাহত পূৰ্বৰ হানিমুন দলংখন ধ্বংস কৰা নদীখনৰ বৰফৰ ফলত ক্ষতি নহ'বলৈ দলঙৰ এবাটমেণ্টসমূহ পানীৰ পৰা 50 ফুট অৰ্থাৎ 15 মিটাৰ ওপৰত ৰখা হৈছে। ই প্ৰায় 84 মিটাৰ বহল। চুবুৰীয়া আমেৰিকাৰ থলুৱা জনজাতিসকলৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শনাৰ্থী এই ঠাইলৈ আহে।